Kedamtang Thereponi Phaingkora Nerkep Arni Karbi Anglong District BJP Asai Hemalong Bangsuri Sisosei Congress Ratcharia Song Along Kidu Bomatum BJP Ratcharia Song Along Kachingbe Dun Labangso Kachingbe Dun Along Dhansuri Constituency Penbang Pharu Troksi La Pendifu Angkang Penbang Pharu Ke Thom Kaduk Kawe Bangsuri Sisosei Congress Klem Bangatum BJP Along Chingbe Dun Si Sumrong Hangasok Boya Bangki Ingrai Phunlo Bangso Hujayanta Mala Barwa KCCM Tuliram Ronghang Lapen BJP MP candidate Amar Singh Tiso Pendanglok Kiong Dung Atum Chitong Du Karbiang Long Arlu Abangke Pini Army Congress Ratcharia Song Atum BJP Long Kadnang Kachingbe Dunken Karbiang Long Arlu Abangke Congress Amat Savelu Asi MP Kili Kahut BJP Ke Haijia Phana Bangke Chithana Matsi Jokto Du Hujayanta Mala Barwa Penninje Karbiang Long Jilar Dhonchiri অঞ্চলত 1000তকৈ অধিক বিভিন্ন দলৰ কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰিছে এটা বৃহৎ যোগদান কাৰ্যসূচী তুলিৰাম ৰহাং ডাঙৰীয়াৰ নেতৃত্বত বিশেষভাৱে কংগ্ৰেছ দলৰ পৰা 1000তকৈ অধিক কাৰ্যকৰ্তা আহি আমাৰ দলত যোগদান কৰি আমাৰ দলটো শক্তিশালী কৰিলে আৰু এই যোগদানে গোটেই কাৰ্বি আংলঙত কংগ্ৰেছ শূন্য অৱস্থালৈ লৈ গ'ল এইবাৰ আমি আশা ৰাখিছোঁ যে ইয়াত নিৰ্বাচন জিকালৈতো চিন্তা কৰিব লগা নাই কিমান বেছি ভোটৰ ব্যৱধানত জিকিব পাৰে এইবাৰ হয়তো আমি 100% ভোটে ল'ব পাৰোঁ নেকি তাৰ প্ৰচেষ্টাত আছোঁ আৰু আজি ইয়ালৈ আহি আমি নিৰ্বাচনৰ সময়ত কাৰ্বি আংলঙত অকল আমাক যে ৰাইজে ইমান মৰম কৰে সেই মৰমৰ প্ৰতিদানৰ নমস্কাৰ জনাব হয় ভোট বিচাৰিব লগা নাই ইয়াত সকলো মানুহে সদায় ভাৰতীয় জনতা পাৰ্টিক ভোট দি আহিছে আমাৰ তুলিৰাম ৰহাং ডাঙৰীয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শক্তিশালী কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দি আহিছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আটাইতকৈ প্ৰিয় অঞ্চল হ'ল কাৰ্বি আংলঙে প্ৰধানমন্ত্ৰী যিমান আহিছে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমানেই আহিছে যে এই অঞ্চলৰ ৰাইজে তাৰ প্ৰতিদান সদায় দি আহিছে মই আশা ৰাখোঁ এইবাৰ 100% মানুহে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক ভোট দি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আশীৰ্বাদ দিব আৰু এইবাৰ ৰেকৰ্ড ভোটেৰে অমৰ সিং টিছু ডাঙৰীয়াক জয়যুক্ত কৰাব Harsing Ronghang Report KTV News